এতিয়া পিকনিকৰ ছিজন শেষ হৈছে। আপুনি পিকনিক স্পটবোৰত উভতি গৈ চাবচোন কিমান যে লেতেৰা কৰি থৈ গৈছে কিছুমান মানুহবোৰে। আমাৰ ডিব্ৰুগড় নিচিনা চহৰত যিবোৰ মই প্ৰেক্টিকেলি দেখিছোঁ, আমাৰ কি অভ্যাস আছে প্লাষ্টিক বস্তু ব্যৱহাৰ কৰা, চিপছ খোৱা, কেপি খোৱা অভ্যাস আছে। আমি কি কৰোঁ, আমি প্লাষ্টিকবোৰ ৰাস্তাই ঘাটে পেলাই থৈ যাওঁ। তাৰ ফলত ডিব্ৰুগড়ত কি হৈছে মানে, আমি প্লাষ্টিক পেলাই থোৱা অভ্যাস আছে ৰাস্তাই ঘাটে, আমি লেতেৰাবোৰ পেলাই থৈ যাওঁ। তাৰ ফলত ড্ৰেইনেজ ছিষ্টেমবোৰ যিবোৰ আছে ডিব্ৰুগড়ত, সেইবোৰ ব্লক হৈ যায়। ফলত বাৰিষাত যেতিয়া পানী বাঢ়ে তেতিয়া গোটেই ডিব্ৰুগড়টো লেতেৰা পানীৰে আৱৰি থাকে আৰু নানা ধৰণৰ বেমাৰ যেনে সমস্যাৰ সৃষ্টি হয়। তেনেদৰে আমি যি পিকনিক স্পটবোৰ লেতেৰা কৰি থৈ যাওঁ, আমি ভাবোঁ যে আমাৰ একো ক্ষতি নহয়, কিন্তু ইনডাইৰেক্টলি আমাৰ ক্ষতি হয়। যেতিয়া আমি এইবোৰ প্লাষ্টিক পেলাই থৈ যাওঁ, তাৰ ফলত কি হয়, এই গছ গছনিত গজাত আঘাত হানে। ফলত গছ গছনি আঘাত হানে আৰু মাটিৰ গুণাগুণতাৰ শেষ কৰে। ফলত গছ গছনিবোৰ ভালকৈ গজিব নোৱাৰে, লেতেৰা হয়, প্ৰদূষণ হয়। ফলত নদীত গৰাখহনীয়াৰ দৰে সমস্যাৰ সৃষ্টি হয় আৰু পাছত বানপানীৰ ৰূপত আমাক সমস্যাৰ সৃষ্টি কৰে। গতিকে মোৰ অনুৰোধ যে আপুনি যেতিয়া প্লাষ্টিক, চিপছ, আমাৰ বেছিভাগৰে কেপি খোৱা অভ্যাস আছে, কেপি খাওঁ আমি, য'তে ত'তে পেলাই থৈ যাওঁ। কিন্তু আপোনালোকে, মোৰ অনুৰোধ যে আপুনি যেতিয়াও প্লাষ্টিক ব্যৱহাৰ কৰে, আপুনি পকেটত সোমাই ল'ব আৰু য'ত ডাষ্টবিন আছে তাত পেলাব। আমাৰ পৰিৱেশ ৰক্ষা কৰা আমাৰ প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব।